নমস্কাৰ বন্ধুসকল, বৃহৎ এখন উপকৰণ খেল লৈছে। খেলখন হ'বলৈ গৈছে আপোনাৰ 25 ডিচেম্বৰত নগৰবেৰা কামৰূপত। টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু এটা বুকত আপোনাৰ 6টা কুপন থাকিব আৰু বুকৰ ওপৰতো খেল থাকিব। আৰু ইয়াত কি প্ৰাইজ আছে মই এবাৰ কৈ দিওঁ। শ্ৰী শ্ৰী মা কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল আৰু পাহাৰপাৰা নগৰবেৰা জিলা কামৰূপ অসম। টিকেটৰ মূল্য মাত্ৰ 100 টকা দেখিছে। ইয়াত আছে ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ মহেন্দ্ৰ থাৰ আৰু কি প্ৰাইজ আছে মই কৈ যাম এবাৰ। এইখন খেলত টোটেল আপোনাৰ 10টা কুপন প্ৰাইজ আছে আৰু বুকৰ ওপৰতো খেল আছে। তো ফাৰ্ষ্ট প্ৰাইজটো হ'ল মহেন্দ্ৰ থাৰ, ছেকেণ্ডটো হ'ল হিৰো গ্লেমৰ, 3 নম্বৰটো হ'ল এক্টিভা 125 আৰু 4 নম্বৰটো হ'ল টিভিএছ আপাচি 160 আৰু 5 নম্বৰটো হ'ল ইয়ামা MT-15 আদি কৰি আপোনাৰ 10টা কুপন প্ৰাইজ আছে। বুকৰ ওপৰতো খেল আছে। ফাৰ্ষ্ট প্ৰাইজটো হ'ল এডভকেটেড, ছেকেণ্ডটো হ'ল 50,000 কেছ আৰু থাৰ্ডটো হ'ল আপোনাৰ 30,000 কেছ। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে স্ক্ৰীণত ফোন নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব।